हेलो गाइस की खबर আপোনালোকৰ সকলো ভালে আছে ময়ো ভালে আছো আৰু আজি মই বিহু কাৰণে হাজি কাছি উলাইছো এয়া আৰু আমাৰ গাঁৱত মুকলি বিহু পতা হৈছে তালৈ উলাইছো তেনে ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব এনে বলক গৈ থাকো আমি যেন বিহু প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ জনালো আৰু এতিয়া আমি পাই গলো আমি এতিয়া ৰিলছ এটা বনাই লওঁ আহিছো আৰু ৰিলছ বনাবলৈ গানটো সিলেক্ট কৰ দাদি আৰু এতিয়া সুপ্ৰিয়াই মই আহি আছোঁ জানমণিহঁতৰ ঘৰলৈ সিহঁত দুজনীয়ে ফটোশ্বুট কৰিব আৰু মোক লগত মানে লৈ নিছে আৰু লগ ধৰি সেইবাবে ময়ো আহিলোঁ দুইজনী ৰেডি হৈ গ'ল এতিয়া আমি ফটোশ্বুট কৰিবলৈ আহি আছোঁ মাইলো ন সিঙ্গল কামান দিব নালাগে আমি দুজনে থকাই এটো ড্ৰেছত আকৌ সিঙ্গল কে দিব বহুত বেছি দেৰি নাপাম ময়ো অলপ হেল্প কৰি দিছোঁ মোক কামত লগাই দিছে এয়া মই কি ধৰিব লগা হৈছে দেখিছেনে আমনি হৈ গ'ল কিমান মাৰি দিব তো আৰু আছে আৰু দুয়োজনীৰ লগতে ময়ো দুখন পিক তুলি ল'লোঁ আৰু এইটো হ'ল নেক্সট এদিনৰ ভিডিঅ' আমি আটাইকেইজনী বহুদিনৰ মূৰত একেলগে লগ হ'লোঁ আৰু লগ পাই আমাৰ ইমানেই কথা ওলাল আৰু ইমানেই আমি হাঁহিলোঁ আটাইকেইজনীয়ে আৰু টোপনি অহা নাছিল ভালকৈ সেইবাবে আমি ভাবিলোঁ আজি চিনেমাখনকে চাওঁ জানমণি চিনেমাখন চাই দিলোঁ আৰু শুই উঠি আমি ৰাতিপুৱা চাহ আৰু চানা এনেকৈ খাই দিলোঁ ভালকৈ ভিডিঅ' কৰা নহ'ল তাকে অলপ দেখাই দিলোঁ আপোনালোকৰ আগত আৰু শেষতকৈ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব